मोदी जी हुशियार। मोदी जी আপোনাক ৰাইজে ক্ষমা নকৰে। जनता माफ नहीं करेगी। আপুনি ভুয়া চকীদাৰ, ভুয়া চায়वाला। आप फर्जी चौकीदार हैं और फर्जी चाय वाले। নাই, কোনো জ্যেষ্ঠ ৰাজনীতিক বা বৰ্ষীয়ান লোকে কোৱা নাই এই কথা। এটি কণমানিয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কোৱা এই ভিডিঅ' ভাইৰেল হৈ পৰিছে সম্প্ৰতি ছ'চিয়েল মিডিয়াত। এই কণমানিটিৰ সকিয়নি, মোদীজী আপোনাক ৰাইজে ক্ষমা নকৰিব। मोदी जी, आपने पिछले 26 जनवरी पे किसानों को लाठी डंडों से मरवाया था। इस बार आप 26 जनवरी पे छात्रों को मरवाया है लाठी डंडों से। तो आप इस हिंदुस्तान में कभी आपको जनता माफ नहीं करेगी। কেৱল সেয়াই নে, কটাক্ষ মোদীক। আপুনি ভুৱা চকীদাৰ, ভুৱা চায়वाला। आपको इस उत्तर प्रदेश में 5 सीटों से ज्यादा नहीं मिलेंगी। और तो आप फर्जी चौकीदार हैं और फर्जी चाय वाले। উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিয়ে মুখ ঠেকেচা খাব বুলিও ভৱিষ্যৎবাণী কণমানিটিৰ। বিজেপিয়ে হেনো 5খনতকৈ অধিক আসন উত্তৰ প্ৰদেশত নাপায়েই। এতিয়া কণমানিয়ে কোৱা কথা হলেও এই ভিডিঅ'টিকে গুৰুত্ব প্ৰদান কৰি বা কথাখিনি সঁচা বুলি অভিহিত কৰি বিভিন্ন বিৰোধী দলৰ নেতাই এই ভিডিঅ' এতিয়া শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত। ইয়াৰ বিপৰীতে এতিয়া কণমানিৰ মূৰত এই কুমলীয়া বয়সতে ৰাজনীতিৰ কথাবোৰ সোমোৱাই ভৱিষ্যত ধ্বংস কৰা বুলি অভিযোগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতাকৰ্মীয়ে।